이간에 불렀더니 너한테 갈 수가 있고 নাৰীয়ে যদি কেতিয়াবা সীতা হৈ অগ্নি পৰীক্ষা দিছে, যদি কেতিয়াবা দ্ৰৌপদী ৰূপে ৰাজসভাৰ মাজমজিয়াত বস্ত্ৰহৰণৰ ভুক্তভোগী হৈছে, ঠিক আজিও আমাৰ ঘৰে ঘৰে যেন এজনী দ্ৰৌপদী নতুবা সীতা ৰাজপথত আজিও যেন ভ্ৰমি ফুৰিছে দুঃশাসন ৰূপী দানৱ। আই মোৰ সুৰক্ষিত নে তুমি? ভগ্নী মোৰ সুৰক্ষিত নে তুমি? নাৰী তুমি সুৰক্ষিত নে? ধন্যবাদ।